নমস্কাৰ ৰাইজসকল। এতিয়া খানাটো খাবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে ভাত খালেনে? এয়া মই খাবলৈ লৈছোঁ। আজি ভাতৰ লগত বনাইছোঁ এইফালে পচলা, আলু আৰু কঁঠালগুটি, বুট এখন ভাজি, এইফালে কলমৌ, আলু, বুট ভাজি, এইফালে শুকান মাছ, বিলাহী, আলু, বিহ জলকীয়া দি পেলাই এখন জ্বলা ভাজি, এইফালে ৰঙালাও আগ, আলু ভাজি, এইফালে কঁঠাল গুটি, মান ধনিয়া আৰু পিঁয়াজ, আদা, ৰচুন এইবিলাক দি এখন পিটিকা, কঁঠাল গুটি পুৰা পিটিকা। আজি খানাটো ইমানেই। এতিয়া মই খাই থাকোঁ, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পায় জনাব। এতিয়া মই খাওঁ। দাইলটো অকল দাইলে পানী বনাইছোঁ। কৃষ্ণ। কঁঠাল গুটি আৰু পচলা, আলু। ভীমকলৰ পচলাটো আমি সকলোৱে খাবই লাগে। ভীমকলৰ পচলাটো বহুত উপকাৰিতা আছে। ভীমকলৰ পচলাই যিসকল মানুহৰ হাৰ্টৰ ট্ৰাবুল থাকে সেইসকলক বহুত উপশম দিয়ে খালে। ভীমকলৰ যিটো পানী, সেই পানীটো খালে ইউৰিক এচিডৰ কাৰণে উপশম দিয়ে। আৰু ভীমকলৰ পচলা খাই যিবোৰ মানুহৰ শৌচ কঠিন হয়, সেই মানুহবিলাকে এইটো এটা পচলাটোৰ পৰা আঁহজাতীয় বস্তুৰ কাৰণে শৌচ ক্লিয়াৰ হয়। আৰু ভীমকলৰ পাতত চ'ত মাহত, বহাগ মাহত যদি ভাত খায় তেতিয়াহ'লে পেলুৱে কণী পৰাও পাৰিবলৈ নোৱাৰে। এইটো এটা সহায় কৰে। পেলুৱে কণী পাৰে কাৰণে ভীমকলৰ পাতত ভাতটো খাব লাগে। গৰম ভাতো ভীমকলৰ পাতত খোৱাৰ লগে লগে পাতখন সিজি যায়, তাৰ ৰসটো পেটলৈ যায় আৰু পেলু কণী পৰাত বাধা দিয়ে। ভীমকলৰ পচলাই বহুত মানুহৰ বেমাৰৰ পৰা আৰোগ্য কৰিব পাৰে। সেইকাৰণে পচলা আমি খুব খাওঁ। এতিয়া গৰমত পকা ভীমকল থাকিলে জিৰণি পানী খালেও গৰমৰ পৰা ভাল পায়, দেহাটো শীতল হয়। শুকান মাছৰ যিখন ভাজি বিৰাট টেষ্টি হৈছে, খালি জ্বলা বহুত বেছি হৈছে। কঁঠাল গুটি পিটিকা। ইমান মজা হৈছে কঁঠাল গুটি পিটিকাকণ। যিকেইখন তৰকাৰী বনাইছোঁ গোটেইকেইখন আমাৰ ঘৰুৱা, ঘৰতে পোৱা। এয়া কিনিবলৈ পইচা দি কিনি আনিবলৈ দৰকাৰ নাই, ঘৰৰ বাৰীতে বিচাৰিলে সকলো পোৱা যায়। এফালে ভাজিও কেইবাখনো হ'ল, লগতে বজাৰত দিয়া পইচাকেইটাও ৰখি যায়। আমি এতিয়া সম্পূৰ্ণ আইৰণযুক্ত আহাৰে
খাই আছোঁ। কঁঠালটোতো আৰু মানে ইমান গৰমত খাবলৈ দিগদাৰ হয়, কিন্তু গুটিটো চব্জি খাবলৈ বহুত ভাল। কৰোণা হৈ থকা টাইমত মানুহে কঁঠাল গুটি কিনি কিনি বিচাৰি হাবাথুৰি খাই খাইছিলে। কৰোণা বেমাৰৰ কাৰণে বোলে কঁঠাল গুটি ভাল বুলি গোটেই মানে বিচাৰি বিচাৰি খাইছিলে। এতিয়ালৈ মই খাই থাকোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই। মই খাই থাকোঁ। বাই বাই।